Welcome back to our YouTube channel, Iron Vlogs Assam. So guys, our YouTube channel তৰফৰ পৰা সকলোকে ঈদ মুবাৰক, বহুত বহুত ঈদ মুবাৰক। তো এতিয়া 8টা বাজছি কিজানি 8টা মান বাজছি, গা পা ধোৱা নাই, গা পা ধুংগেল মাছ চবে যাওঁ। এইটো বৰ ভিডিঅ'টা আছিল বৰ লাইজ নাই কিবা গাইছ ভিডিঅ'টো উঠাই। তো যিয়ে নহওক মানে ইমান তাৰ মোবাইল নাই না গাইছ, সেইকাৰণে সি তাৰমানে ভিডিঅ' কৰিব মানে মোবাইল আছে আৰু তাৰ কেমেৰাটো ভাল নহয় সেইকাৰণে সি ভিডিঅ' কৰা শিকিছোঁ, তই ভিডিঅ'টো আৰম্ভ কৰি দে। চ' মই আৰম্ভ কৰি দিলোঁ, লগ হৈছোঁ দে গোটাই দেখা লাগে। ৰাজীৱক মাতিছিলোঁ, ৰাজীৱে কৈছে যাম দে, তো ইমানক লৈ ভেৰি চকা লাগে ৰাজীৱক। ঈদ পালিম আৰু গাইছ, বহুত বছৰৰ মূৰত ঈদ পালোঁ না গাইছ। লকডাউন আছিল, বানপানী আছিল, বহুত কষ্ট ঈদ গেছি একবাৰ গাইছ। এতিয়া আৰু দেৰি নকৰোঁ মানে গা পা বঢ়িয়াকৈ ধুই লৈ পাথানিটো মাৰি লওঁ, এই ড্ৰেছৰ কিমান থাকে। তো গাইছ পুৰা ওলালোঁ পাথানি পিন্ধি নামাজটো কৰি আহোঁ গাইছ। বাগিতেও আহিছে এয়া আমাৰ ৰাজা ৰাণোৱাৰ। কিয় ফিলিং কেনে? মজা ফিলিং এক নুসুধো গাইছ। আমি নামাজ পঢ়িব আহি গ'লোঁ ৰ কেনে এটা ফিলিং কেনে? ঠিকে আছে ফিলিং কেনে? ভাল লাগছে নে? বঢ়িয়া লাগছে। ঈদ খাব যাবি? আজি 2-3 বছৰৰ পিছত পাছত ঈদ খাব যাবি? যাম, কেন যাম। দেই Hot day you. मैं छक्का मारना चाहता हूँ। मैं छक्का। ভাইটি বহুত বছৰৰ মূৰত দেখা নাছিল, কেইবছৰ 2 বছৰ হ'ল, 2 বছৰৰ মূৰত দেখা নামাজ পঢ়িলোঁ তাই একেলগে। আমাৰ ইয়াতে বঙাল আছে মিয়াই গাইছ। কেনে এটা ফিলিং কেনে চলি ইয়াত? মন খুশি কৰি দিছে। তাতে আমাৰ ফাংচন আছে ফাংচন হ'ব আমাৰ ওচৰ চুবুৰীয়াৰে জনপ্ৰিয় শিল্পী। তো গাইছ মানে কি হ'ল জানানে, এতিয়া কেইটা বাজিনো? কেইটামান বাজছি? 3টা বাজিল নেকি? 3টামান বাজছি। মানে আমি আৰু নমাজ পঢ়ি আহি মই একটা জেগাত ফুৰবা গ'লোঁ, মানে ঈদ খাব গৈছিলোঁ। এই আমাৰ য'ত মই দোকান থাকোঁ তাৰে মালিকৰ তাতে ঈদ খাব গৈছিলোঁ। তো তাৰে পৰা আহি পেলাই আৰু ব্লগ চগ বনাওঁ নাই, ঘৰতে আছোঁ, ঘূমিয়ে আছোঁ, কিন্তু কৰিম ব্লগ নাই। এতিয়া মানে এটা জেগাত আছোঁ, মাথুৰিৰ ওপৰত গাইছ, ঘৰে গৈছোঁ গাইছ। এতিয়া কাৰণে যাব পৰা নাই মানে গাইছ, মাত নোহোৱা গৈছে, গুগল মেপে কাম কৰা নাই, নেটে নাপায় গাইছ। তো আৰু ইমান হাতে গাইছ, ইমানে বহুত গাদ্দাৰি কৰিছে। সি তাক আহে না খবৰে না, তাক ফোন মাৰিলে ৰিচিভ নকৰে। ৰাজীৱ আছিল ঈদ খাবা, তো ভিডিঅ' কৰা নহয়, ঘৰত বহুত মানুহ না আলহী চালহী বহুত আছে, সেইকাৰণে ভিডিঅ' কৰা নাই। ৰাজীৱ হাতে আছিল ঈদ খাবা, ঈদ খাই ৰাজীৱ গুচি গ'ল। তো ৰাতি আমাৰ লগা এটাৰ বিকি নামৰ লগ এটা, তাৰ বায়েকৰ বিয়া আছে, যদি যাওঁ দেখাম দে। ইমানো আহিব নেকি ইমান গম নাপাওঁ, ইমান গাইছ বেলেগ লগ আছে নতুন। তো उसका भी दोस्त है, उसके साथ गया है, तो हम अभी फंस गए हैं। যদি আৰু গাইছ যাবা নাই, ইয়াৰ পৰা যাবা নোৱাৰিলোঁ, থাকি গ'লোঁ। এটা আদিম মানুহ হৈ যাম মই। গাইছ একটো চিনি পাই দীপলিনা, আমাৰ দীপে। মই 2 বছৰৰ মূৰত ঈদটো পালি কেনে গ'ল? এই ঈদ পালি বঢ়িয়া লাগে, বহুত দিন মূৰত নমাজ পঢ়িলোঁ, বহুত বছৰৰ মূৰত, বহুত ভাল লাগে গাইছ। ই লৈছে এখন কাৱাছাকি নিনজা, কুদুত চুৰমা লৈছিলোঁ, চুৰমা লওঁতে কিবা হৈছে লাল হৈ গৈছে, ডবলিকেট চুৰমা নেকি, চুৰমাৰ দোকানী কুদি আছোঁ গাইছ। আহিলোঁ দে মই নাক লাগলে ঘূৰিছে মোক ফোনে গাইছ, নকওঁ আৰু ইয়াৰ কথা আৰু গম পাই। আমি বহুত ঈদ খালোঁ গাইছ, গাড়ী আনো খোৱাৰ 100 মাৰিবি নেকি গাইছ? ফুটবুটি আনি নেৰে আৰু কেনে এটা মজা চিনি হান দে। তো আমি তেল ভৰাব আহিলোঁ, 100 টকা মাল ল'লে এখন আৰু এখন গাড়ী
এই টকা দিছে তই 100 টাকা আমার 3 টাকা তেল ভরেছি 3 টাকারও বেদার দিয়েছে মুছি দি মানুহ পাৰ্কত আহে হাতী লৈ পখিলা লৈ মই লৈছোঁ দে লাগু দে আৰু আমাৰ এখানে পাৰ্ক ফটোশ্বুট চলি আছে গধূলি আহি গ'ল এতিয়া আমি এখন বিয়া খাব যাম আমি যে কৈছিলোঁ আগতে কৈছিলোঁ এতিয়া বিয়াখন খাব যাম ফোন মাৰছি ফোন মাৰিছোঁ জলটো তাৰমানে বায়েকৰ বেয়া বোলে কৈছে যৌ খেৰো মানে এবাৰ বস্তা গাইছ বহুতখিনি ফটো তুলিলোঁ ফটোগিলা যে চাবা খুজিছে বা ৰিলছগিলা চাবা খুজিছে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'লি হ'ল প্ৰমোচন লৈছে গাইছ চেল্ফ প্ৰমোচন কি বুজি বাৰিষ আনি পালে হে বহুত কেমেৰা দিমু এনেকৈ যাব লাগিব নহয় আৰু মিছা কৰি পাই যাম মই ইৰা লেডিজ পাছ সেইকাৰণে টাকা গোট দিছোঁ ইয়া মাই চেন্দেল যা এতিয়া মই যাম গাইছ মই যাম এই লওঁ ভিডিঅ' লওঁ কি মেচ ষ্টিং খালি মানুহ মৰে গম পাইছে নাই ই মৰবো ভাই সেইকাৰণে গল্প দিছে গাইজ বাৰিষ আনি পালেহে মানে গাইজ আমাৰ গাঁৱত এখন ফাংচন আছে সৰু ফাংচন আৰু ঈদ স্পেচিয়েল এইখিনি ফাংচন তো ফাংচনত হেৰি হ'ব এই বৰষুণ দে আৰু একবাৰ ফাংচন হৈছে মেকি বেছি মছলা বৰষুণ মেকি পাইবে উঠে নলিয়া খাবিনে না মই ষ্টিং মই খাই নাই গাইজ ভিডিঅ' বনাওঁতে গ'ল মই খাই লওঁ দে বটলতে পেলাই দিয়া গাইছ নমস্কাৰ হাই গাইছ মই আহিছোঁ বিয়ালৈ বিয়া খাবলৈ আহি কিনে ইয়াতে আছোঁ আৰু বিয়াত আমি 6টামান বজাতে আছোঁ এতিয়া বাকী তোমাৰ কি 9টা 22 হ'ল হ'লে এতিয়া মন্দিৰত আহি গ'ল তেওঁলোকক ৰখি আছিলোঁ গাইছ খানক ৰখি আছিলোঁ ৰখি থকা দেৰি বেয়া আহিছে 8:30 হৈছে ন 8:30 আহিছে মই তাৰপিছত মন্দিৰত মাতিলাক ঠাণ্ডা গেলোঁ ভাটিবেলা যাই পেলাই ইমান নাই কি আৰু ঠিক ঠাক হয় আমাৰ লগত নাই আমাৰ লগ নহয় গাইজ ধনী মানুহ পকেট পইচা থকা চলি কেমেৰা চেমেৰা আছে না তাৰপিছত মন্দিৰ পৰা আহি হ'লে বিয়াত আহিলোঁ এইফালে এনে খাম চলিকেইটা ঈদ খাবলৈ কি কৰে তাৰপিছত বিয়া খাব আছে আকৌ নিয়াৰা আছে ইমান আছে তাতে গাইজ গাত বেয়া আমি এফালৰ পৰা অহাৰ কাৰণে গানো বন্ধ হৈ গ'ল এতিয়া ৰাতি 10:40 হৈছে আমি এতিয়া ঢোলকুচিৰ পৰা বিয়া খাই এতিয়া আকৌ যাই আছোঁ আমাৰ মইনুলে গাড়ী চলাই আছে তাৰ এয়া আগত ঢোলকুচি ৰাস্তা উপায় নাই ৰাস্তা ভাল কৰিছে কিন্তু এই প্ৰমোদ বড়ো চৰকাৰ হৈ কিবা এটা আমাৰ লাভ হৈছে যেন পাইছোঁ কিন্তু এয়া ভিডিঅ'টো আছিলে এইখিনিয়ে যদি ভাল পায় লাইক কৰি ধন্যবাদ জয় অসম